আজব দেশৰ অদ্ভুত লোক আজব দেশৰ অদ্ভুত লোক ভাগ্যৰ খাজানা একদিন সোমনাথ চেটাৰ্জী কিবা কামত চুবুৰীৰ বাহিৰলৈ ওলাই গৈ আছিলে জংগলৰ ওচৰতে তেওঁ খোজকাঢ়ি যাই আছিলে তেনেতে তেওঁৰ ভৰিখন এটা ডাঙৰ বস্তুত লাগি তেওঁ পৰোতে বাচি গ'ল উৰি বাবা এইটো কি বস্তু এতিয়া মই পৰি গলো হৈ যদি এ মা এইটো কিবা সন্দুক হয় এইটো মাটিৰ ভিতৰত কেনেকে ওহো ইমান সব গহনা এনেকুৱা লাগিছে এইটো কাবাৰ খাজানা হয় যোনটো মাটিত আছিলে কিন্তু কি কৰো লৈ লওঁ না বাবা না নাজানো কাৰ হয় যাৰ হয় তাৰ যদি বেয়া দিন চলি আছে তেন্তে কি হ'ব আৰু সি যদি বিচাৰিব আহে আৰু যদি সি বিচাৰি নাপায় তাৰ বহুত দুখ হ'ব জয় মা কালী যদি মোৰ ভাগ্যত এই খাজানাটো আছে তেন্তে মই ইয়াতে আহিয়ে পাই যাম এইটোতো মোৰ ঘৰলৈও আহি যাব পাৰে বলা এইটো মাটিৰ ভিতৰত আকৌ পুতি থৈ দিওঁ মই আজি বহুত সুখী হয় মই কাৰো বেলেগৰ পইচা লোৱা নাই জয় মা কালী এ মা সব তুমিয়ে দিব পাৰা আৰু তুমিয়ে ল'ব পাৰা আৰে উন্দিয়া এই চেটাৰ্জী দেখোন বহুত সুখী লাগিছে ইমান সুখীটো মানুহ তেতিয়াই হয় যেতিয়া হাতত খাজানা লাগে এনেকুৱাতো নহয় যে ইয়াৰ হাতত কিবা খাজানা লাগি গৈছে নিশ্চয় লাগিছে কিজানি মালিক সেইকাৰণে চাওক ওপৰৰ পিনে হাত জোৰি ভগৱানক সেৱা কৰি আছিলে সি তেতিয়াহ'লেতো চাব লাগিব যদি এনেকুৱা হয় তেতিয়াহ'লে আজি ৰাতি যাই তাৰ ঘৰ চাফা কৰি দিম হৰি সিঙৰ দ্ৰুততাৰ পৰা অজ্ঞান সোমনাথ আহি নিজৰ ঘৈণীয়েকক সকলো কথা ক'বলৈ ধৰে আৰে বিদ্যা আজি কি হ'ল মোৰ লগত তুমি জানানে কি হ'ল কোৱা না মই ৰামতলিয়াৰ জংগলৰ তলেদি আহি আছিলো তেতিয়া মোৰ ভৰিখন এটা তলত পাথৰত লাগি উজত খালো আৰু মই তলত দেখা পালো যে মাটিত এটা সন্দুক আছিলে তাৰপিছত কি সেইটো মই খুলি চালো তাৰ ভিতৰত সোণৰ গহনা আছিলে মোৰতো মন আছিলে যে লৈ আহো কিন্তু ভাবিলো কাবাৰ যদি দুখীয়াৰ হয় তেতিয়াহ'লে এৰি দিলো যদি মোৰ কপালত আছে তে আজি মই দেখা পাইছো কালি আকৌ পাই যাম শুনিলানে চেটাৰ্জীৰ কথা এই কপালৰ ভৰসাত বহি মানুহে দুখীয়া হৈ যায় বুজিছ নহয় এতিয়া সেই খাজানাটো আজিৰ ভিতৰতে এতিয়াই যাই আমি ল'ম বল উন্দিয়া এই চোৱা উন্দিয়া এই খাজানা ইয়াতেই থাকিব লাগে তাজা মাটি ঢাকা আছে খান এইবিলাক মালিক এ খাজানা দেখা খোল এইটো अरे बाप रे मरिल रे एकेलगे इमान बिच्चू ओए पला भाई पला কিন্তু মালিক তেওঁ দেখোন কৈ আছিলে ইয়াতে খাজানা আছে বুলি মোৰ এনেকুৱা লাগিছে যে সোমনাথে গম পাই গৈছে যে আমি তাৰ ওপৰত নজৰ ৰাখি আছিলো বুজিছ নহয় তই এই কাৰণেতো সি আমাক শুনাই পেলাই সেই সন্দুকটোত গহনা থকা কথাটো কৈছিলে বুজিছ নহয় তই কিন্তু সি এই কথাটো জানিছিল যে এই সন্দুকটোত গহনা নাই বিচ্ছুহে আছে বহুত আপুনি ঠিক কৈ আছে মালিক যদি এইটোত গহনা থাকিল হয় তো সি লৈ নগ'ল হয় এতিয়া আমি লৈ যাম আৰু লৈ যাই পেলাই এই সন্দুকটো তাৰ ঘৰত দলিয়াই পেলাই দিম সব বিচ্ছুৱে তাক কামুৰি খাই পেলাব তেতিয়া সি বুজি পাব যে আমাক মূৰ্খ বনালে কি হ'ব পাৰে তাৰ আৰু সিহঁতি সেই বিচিক থকা সন্দুকটো লৈ সোমনাথৰ ঘৰৰ বাহিৰ পাইগৈ হৰি সিঙে নিজৰ মুখেদি তেওঁ কৈ উঠে
কৰিবৰ কাৰণে তৈয়াৰ থাকিবি মই চন্দুকটো এনেকে দলিয়াম সেই ভিতৰত যোৱাৰ লগে লগে চন্দুকটো খুলি যায় চব বিচ্ছু ওলাই পেলাই তাৰ বিচনাত পৰি যায় তাতে আমাক দ্বিতীয়বাৰ এইবিলাক কথা শুনাবৰ কাৰণে আৰু এইবিলাক কথা কোৱাৰ আগতে এই বিচ্ছুৰ কামোৰবিলাক মনত ৰাখে হয় মালিক খুৰী বাবা ঐ মা এ বিদ্যা এইফালে আহা আমাৰ ঘৰত সেই গহনাবোৰৰে বৰষুণ হৈ আছে যিবিলাক মই জংঘলত দেখা পাই আহিছিলো চন্দুকটোৰ ভিতৰত অৰি বাবা ইমান ধুনীয়া ধুনীয়া গহনা মই কৈছিলো নহয় যদি মোৰ কপালত আছে তেতিয়াহ'লে এই খাজানা মোৰ নিজৰ ঘৰলৈ গুচি আহিব কৈছিলো নহয় আজি মই এটা কথা গম পালো মানুহৰ ভাগ্যত লিখা সকলো বস্তু নিজে নিজে তেওঁৰ